আৰম্ভ কৰোঁ। ইয়াৰ পিছত আমাৰ ছেকেণ্ড টাৰ্ণ আউটো পানী মৰাৰ কাম আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ কেইমাহ মিনিটমানৰ পিছত গৈ আমাৰ কণ্ট্ৰললৈ আহে। ইয়াত 5খন দোকান বসীভূত হৈছে। এই 5খনৰে এখন লেবাৰ ৰুম আছিলে আৰু বাকী দোকান আছিলে 4খন। এনে কিমানমান টকাৰ সামগ্ৰী নষ্ট হৈছে? এতিয়া মালিকবিলাকে কোৱা মতে ইয়াত প্ৰায় সকলোবিলাক টোটেল কৰিলে প্ৰায় 70 লাখ টকাৰ প্ৰপাৰ্টি লছ হোৱাৰ কথা জনায়। এইটো বস্তুটো বচাব নোৱাৰিলে। এতিয়া বিশেষকৈ ইয়াত ঘৰবিলাক বনোৱা হৈছিলে, দোকানবিলাক বনোৱা হৈছিলে বাঁহেৰে, বাঁহৰ খুঁটা আৰু টিন ৰুফেৰে বনোৱা হৈছিলে। সেই গতিকে তাত জুইবিলাক বেছি স্পীডত জ্বলে। ফলত জুইটো মানে প্ৰথমতে কণ্ট্ৰলত অহা নাছিল, কিন্তু পিছত আমি কণ্ট্ৰল কৰিবলৈ সমৰ্থ হওঁ।